নমস্কাৰ বন্ধুসকল, মন যায় ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। গাহৰিটো ফাইনেলি বিক্ৰী কৰা হ'ল। কিমান টকা পালোঁ কি কথা আপোনালোকক জনাই আছোঁ, আৰু কিদৰে এইটো কাটিলে মেলিলে কি কৰিলে দেখাই আছোঁ আপোনালোকক। বলক। গেছ লৈছে, চিলিণ্ডাৰ লৈছে, ধনী মেইন মানুহটো। এইবোৰ কাটি দিম, চিন্তা নহয়। একদম আগত লগাই দি অলপ কম আছে খালি ৱেটটো। লাগে পিছে ইয়াক আহি পালেহি। কিমান ল'বি? 1 কিলো? बस এটালে অকমান আহিব। ইয়াতে আমি বেটালে দেখিলি নহয়, এতিয়া বিয়া দিব লাগে। দেখিলি নহয়, এতিয়া বিয়া দিব লাগে। এনেধৰণে চব কামখিনি হৈ গ'ল আৰু লাষ্টত হিচাপ নিকাচ কৰা হ'ল, কাটি মেলি ৱেইট কৰি দিয়া হ'ল, আৰু প্ৰায় মাংস ওলালে 82 মান ওলালে। বিয়া কেজি এতিয়া কি ওলালে সেইটো হিচাপত হেৰি কৰি মেলি 28,000 প্লাছ হৈছে আৰু 28,000 ওপৰতে পোৱা হৈছে পইচা। এনেকৈ আৰু বস্তু কমত এটা বিক্ৰী কৰিব পৰা হয় আৰু বিশেষনো কি ক'ম, বিশেষ তেনেকৈ নাই বাৰু। যিসকলে ভিডিঅ'বিলাক মন গৈছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু এই ঘণ্টাটো বজাই দিব। আৰু আজিলৈ ইমানে।